গাইছ মানে আহি পালো চুনুমাৰ লগত অলপ প্ৰেংক কৰো প্ৰেংক গাইছ এনে মোক পুৱাই মই টোপনি মাৰি থাকলে মোক এনে কৰে গাইছ এনে কৰে মোক টোপনি মাৰি থাকলে পুৱাই কৰবি না তোক পুৱাই 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 এনে কৰবি না ৰাতকো নতুন ব্লগলৈ আপোনালোকক স্বাগতম আৰু কাইলৈ মানে কালি ভিডিঅ'টো আপলোড কৰোঁতে আপোনালোকক কৈছিলোঁ মেইন ফাংচন আজি আছে মানে এইটো চিনেমা আমাৰ পূৰা ৰেডি আৰু এতিয়া 5:40 হ'ল আৰু আমি বাইদেউ আহি আছে আৰু আমি তাৰ ব্লগ গাইছ মানে আহি পালো চুনুমাৰ লগত অলপ প্ৰেংক কৰো প্ৰেংক মানে ঠাণ্ডা লাগিছে কম্বলখন গুচাই দিম ৰ গাইছ গাইছ এনে মোক পুৱাই মই টোপনি মাৰি থাকলে মোক এনে কৰে গাইছ এনে কৰে মোক টোপনি মাৰি থাকলে পুৱাই কৰবি না তোক পুৱাই 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 এনে কৰবি না ৰাতকো পুৱাই কৰবি না পুৱাই মোক ভালকে টোপনি যাব নাতে গাইছ বদমাছি আজি শান্তি মতে টোপনি টোপনি এতিয়া বাজিল 12টা ঘৰ আহি পালো একদম ঠাণ্ডাতে হাত পুৰা কঁপি আছে আমাৰ চুনুমাই কাপোৰ চাপোৰ খালে একদম বিছনাত কেনে লাগিল ভাল ন বেয়া লাগছে নে ভাল লাগছে আৰু গাইছ মানে তাত বিশেষকৈ বেলেগ দেখুওৱা নাই সৰু কণমানি ছোৱালীয়ে বঢ়িয়া জালবা গানত মানে ডেন্স কৰিছে দেখুৱাইছে আৰু আমাৰ চুনুমা ডেন্স কৰিছিল নাচিছিল সেইকাৰণে মানে বেছি আৰু বৰিং কৰিব আপোনালোকৰ ইচ্ছা নাই তাৰ কাৰণে বহুত কিবা কিবি নেদেখুৱালোঁ মানে অলপ মেইন ক্লিপ যোনখিনি মোৰ ভাল লাগিছে যেনে আপোনালোকৰো ভাল লাগে তাৰে কাৰণে অলপ ক্লিপ আপোনালোকৰ আৰু গাইছ এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আজিলৈকে বাই বাই এনেকৈ মৰম চেনেহ দি যাই থাকিব আজিলৈকে বাই বাই অল ফ্ৰেণ্ডছ গুড নাইট